Hello everyone, যদি আপোনালোকে বিচাৰিছে খুব ধুনীয়া এখন স্কিনৰ গৰাকী হ'বলৈ উজ্জ্বল চিকচিকীয়া আৰু আইনাৰ দৰে গ্লোয়িং হ'বলৈ তেতিয়াহ'লে আজি মই দিয়া এই টিপছটো এবাৰ কৰি চাবচোন খুব এটা ভাল ৰিজাল্ট পাব তাৰ কাৰণে লাগিব মই এনেকৈ বিলাহী এটা কাটি লৈছো মাজেদি আৰু তাতে মই দি দিছো কফি আমাৰ স্কিনখন ব্ৰাইট কৰে হোৱাইট কৰে আৰু বিলাহীয়ে কি কৰে যিসকলৰ পিগমেণ্টেশ্যনৰ সমস্যা আছে ক'লা ক'লা দাগ পৰি গৈছে ছানবাৰ্ণ হৈ গৈছে ছান টেনিং হৈ গৈছে আৰু ৰ'দত আপোনালোকে ওলাই যায় তাৰ পৰা অহাৰ পিছতে আপোনালোকে এবাৰ এই মোৰ ৰেমেডিটো কৰি চাবচোন খুব এটা বেছি ভাল ফল পাব যিসকল ডাৰ্ক স্পট হৈ গৈছে এই গৰমৰ কালচোৱাত কি হয় একদম ক'লা পৰি যায় মুখখন বহুত বেছি বেয়া লাগে আৰু তেতিয়া আপোনালোকে এই ৰেমেডিটো মোৰ কৰি চাব ভাল ৰিজাল্ট পাব এনেদৰে আপোনালোকে খুব ধুনীয়াকৈ মাছাজ কৰিব ডিঙি মুখ খুব ধুনীয়াকৈ মাছাজ কৰিব হাততো আপোনালোকে কৰিব পাৰে ভৰিটো কৰিব পাৰে খুব ধুনীয়াকৈ মাছাজ কৰি এইখিনি শুকাবলৈ দিব আৰু চাওক মই খুব ধুনীয়াকৈ শুকাবলৈ দিছোঁ এতিয়া আৰু শুকাই হৈ গৈছে এয়া চাওক মই আপোনালোকক চুই পেলাই দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ শুকাই গৈছে আৰু শুকাই হৈ যোৱাৰ পিছত এতিয়া এখন মই ৰুমাল লৈছোঁ তিয়াই পেলাই এই ৰুমালখনৰ মই খুব ধুনীয়াকৈ মুচি দিছোঁ আৰু মুচি দিয়াৰ ফলত যিসমূহ লেতেৰা আছে ডাৰ্ট আছে অইলিনেছ আছে সকলোখিনি খুব ধুনীয়াকৈ ৰিমুভ হৈ গৈছে মোৰ মুখৰ পৰা এনেদৰে মুচি পেলাই খুব ধুনীয়াকৈ মুখখন এতিয়া মই ক্লিন কৰি ল'ম সো ফ্ৰেণ্ডছ এয়া চাওক মই খুব ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ আৰু ক্লিন কৰি হৈ যোৱাৰ পিছত আপোনালোকৰ মুখত এটা নেক্সট ষ্টেপ কৰিব লাগিব আৰু সেইটো মই আপোনালোকক দেখুৱাই দিম আৰু এয়া চাওকচোন মুখখন ক্লিন কৰাৰ ফলত মোৰ কিমান ধুনীয়াকৈ মুখখন উজ্জ্বল হৈ পৰিছে আৰু আপোনালোকে এনেদৰে কৰি এবাৰ চাবচোন এটা ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিলোঁ আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিলৈও শ্বেয়াৰ কৰি দিব কিজানি তেওঁলোকো উপকৃত হ'ব পাৰে আৰু নেক্সট ষ্টেপত মই এটা ফেচ পেক বনাম তাৰ কাৰণে মই লৈছোঁ আটা আধা চামুচমান বেচন আৰু আধা চামুচমান কফি পাউডাৰ আৰু মই মিক্স কৰিছোঁ এইখিনি কেঁচা গাখীৰ দি পেলাই আপোনালোকৰ যদি অইলি স্কিন হয় তেতিয়াহ'লে আপোনালোকে কেঁচা গাখীৰ ইউজ কৰিব আৰু আপোনালোকৰ যদি ড্ৰাই স্কিন হয় তেতিয়াহ'লে আপোনালোকে প্লেইন যিটো দৈ আছে সেই দৈটো ব্যৱহাৰ কৰিব আৰু এনেকুৱা এটা খুব ধুনীয়া এটা পেষ্ট বনাই ল'ব আৰু এতিয়া মই মুখত এপ্লাই কৰি পেলাই আপোনালোকক দেখুৱাই দিম এয়া চাওক ফ্ৰেণ্ডছ মই এতিয়া মুখত এপ্লাই কৰিম সো ফ্ৰেণ্ডছ এই ফেচ পেকটোত আছে তিনিটা বস্তু আটা আছে কফি আছে আৰু আছে বেচন আটাই কি কৰে আমাৰ যিসমূহ ব্লেক হেডছ আছে হোৱাইট হেডছ আছে সেইসমূহ খুব ধুনীয়াকৈ ৰিমুভ কৰাত হেল্প কৰে যিসমূহৰ ডাৰ্ক স্পট পৰি গৈছে পিগমেণ্টেশ্যনৰ সমস্যা হৈ গৈছে সেইসমূহ ৰিমুভ কৰাত যথেষ্ট পৰিমাণে হেল্প কৰে আটাই আৰু নিউ চেলছবোৰ ৰিপেয়াৰ হোৱাত হেল্প কৰে তাৰ ফলত কি হয় আমাৰ স্কিনখন বহুত বেছি য়ং দেখায় গ্ল'য়িং দেখায় আৰু আমাৰ স্কিনখন যিসকলৰ লুজ হৈ গৈছে নহয় সেইসকলৰ স্কিনখন টাইট হৈ যোৱাত বহুতখিনি হেল্প হয় আটাৰ ফলত কফিটো আমি সকলোৱে জানো যে কফি আমাৰ স্কিনখন ব্ৰাইট কৰাত হেল্প কৰে উজ্জ্বল কৰি তোলে বগা কৰি তোলে আৰু আছে বেচনে আমাৰ অইলিনেছটো দূৰ কৰে স্কিনৰ যিসমূহ গৰমৰ ফলত আমাৰ অইলি হৈ যায় নহয় সেই অইলিনেছটো ৰিমুভ কৰাত হেল্প কৰে বেচনে আৰু স্কিনখন খুব বেছি পৰিমাণে ক্লিন কৰি দিয়ে ভিতৰৰ পৰা এয়া চাওক মোক খুব ধুনীয়াকৈ মুখখন শুকাই গ'ল এতিয়া অকণমান সময় মই ৱেইট কৰিলোঁ তাৰপিছত মোৰ মুখখন শুকাই গ'ল আৰু এতিয়া মই পানী দি পেলাই খুব ধুনীয়াকৈ মুখখন এনেদৰে লাহে লাহেকৈ মাছাজ কৰিছোঁ তাৰ ফলত কি হ'ব আমাৰ অইল ডাৰ্ট পলিউশ্যন সকলোখিনি খুব ধুনীয়াকৈ মুখৰ পৰা ৰিমুভ হৈ যাব ফ্ৰেণ্ডছ আৰু আপোনালোকে এনেদৰে কৰিব এনেদৰে মাছাজ দিব লাহে লাহে মাছাজ দিব বহুত বেছি জোৰে নহয় আৰু যিসকলৰ ব্লেক হেডছ হোৱাইট হেডছৰ সমস্যা আছে সেইসমূহ খুব ধুনীয়াকৈ ৰিমুভ হৈ যাব এই ৰেমেডিটো কৰিলে আপোনালোকৰ এনেদৰে আপোনালোকে কৰিব খুব ধুনীয়াকৈ মাছাজ দিব আৰু মাছাজ সদায় এনেদৰে ওপৰলৈ দিব কেতিয়াও মাছাজ কেতিয়াও তললৈ নিদিব তাৰ ফলত স্কিনখন লুজ হৈ যাব আপোনালোকে এনেদৰে কৰিব আৰু এয়া চাওক মই এখন তিতা ৰুমাল দি পেলাই খুব ধুনীয়াকৈ এতিয়া ৰিমুভ কৰি দিছোঁ মাছাজ কৰি উঠি আৰু ৰুমালেদি মুচি দিয়াৰ ফলত কিমান ধুনীয়া মুখখন একদম উজ্জ্বল হৈ পৰিছে আপোনালোকে নিশ্চয় দেখি পেলাই গম পাইছে ফ্ৰেণ্ডছ আৰু আপোনালোকে এনেদৰে কৰিব প্ৰতিটো ষ্টেপ মই যিদৰে কৈছোঁ আপোনালোকে তেনেদৰে ফ'ল' কৰিব ডেফিনেটলি আপোনালোকে এটা গুড ৰিজাল্ট পাব বুলি মই আশা কৰিলোঁ চ' ফ্ৰেণ্ডছ পাৰ্লাৰতকৈ বহুত বেছি পইচা কমতেই ঘৰতে আমি কেনেদৰে নিজৰ স্কিনখনৰ যত্ন ল'ব পাৰোঁ নিজৰ ছালখন উজ্জ্বল কৰি তুলিব পাৰোঁ পিগমেণ্টেশ্যন ডাৰ্ক স্পট সকলোবিলাক নোহোৱা কৰিব পাৰোঁ সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ আপোনালোকলৈ যদি ভিডিঅ'টো ভাল পাইছে এইখিনিলৈকে তেতিয়াহ'লে মোক প্লিজ লাইক এটা কৰি থৈ যাব আৰু এয়া চাওক ফ্ৰেণ্ডছ মই মুখখন খুব ধুনীয়াকৈ ধুই আহিলোঁ এতিয়া
আৰু এনেদৰে মই মচি দিছোঁ আৰু মচি পেলাই আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে ব্যৱহাৰ কৰে ৰ'জ ৱাটাৰ বা এল'ভেৰা জেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক মই অকণমান এল'ভেৰা জেল লৈ লৈছোঁ আৰু এল'ভেৰা জেল লৈ পেলাই মই খুব ধুনীয়াকৈ এতিয়া মাছাজ কৰিম। আপোনালোকে এনেদৰে এল'ভেৰা জেল অকণমান লৈ পেলাই খুব ধুনীয়াকৈ মাছাজ কৰিবচোন। স্কিনখন বহুত বেছি গ্ল'য়িং হৈ যাব আৰু ব্ৰাইট হৈ পৰিব। এনেদৰে যত্ন ল'ব, যত্নৰ ফলতহে সকলো হয় আৰু আপোনালোকেও এটা ভাল ৰিজাল্ট পাব, এখন সুন্দৰ ছালৰ গৰাকী হ'ব পাৰিব। চ' ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো ভাল পালে মোক প্লিজ লাইক কৰিব আৰু মোক ভাল কমেণ্ট কৰিব, তেতিয়া মোৰো ভাল লাগিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।